আকাৰ এতিয়া আমি নেক্সট প্ৰশ্নটিলৈকে এই প্ৰশ্নটো আহিছিল 2018 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত আৰু প্ৰশ্নটি তোমালোকে নিশ্চয় দেখিছা মোবাইলৰ স্ক্ৰিনত আৰু ইয়াতে প্ৰশ্নটো দিয়া আছে উত্তল দাপোনে গঠন কৰা প্ৰতিবিম্বৰ ৰশ্মি চিত্ৰ আকা যেতিয়া লক্ষ্যবস্তু দাপোনৰ ভাঁজকেন্দ্ৰত ৰখা হয় এই সমূহ ৰশ্মি চিত্ৰ আমি ডিসকাস কৰিছো গতিকে এইটো পাৰ্টৰ প্ৰয়োজন নাই তাৰ পিছৰ প্ৰশ্নখিনি চোৱা 30 সেন্টিমিটাৰ ভাঁজবেখাৰ্ধৰ উত্তল দাপোন এখনৰ সন্মুখত 20 সেন্টিমিটাৰ দূৰত্বত 5 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ বস্তু এটা ৰখা হৈছে আৰু প্ৰতিবিম্বৰ অৱস্থান প্ৰকৃতি আৰু আকাৰ নিৰ্ণয় কৰা এই প্ৰশ্নটো এই মাত্ৰ কৰাটোৱে এইটো প্ৰশ্ন গতিকে এইটো দুবছৰ আহিল এবাৰ 18ত আহিলে এবাৰ আৰু ইয়াৰ আগৰটো 16ত আহিছিল তো গতিকে এইটো দুইবাৰ সেম প্ৰশ্নই আহিছে এইটো আমি কৰাৰ প্ৰয়োজন নাই এতিয়া আহো নেক্সট প্ৰশ্নটিলৈকে নেক্সট প্ৰশ্নটো আহিছে 2018 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত এইটো আহিছে কি হীৰাৰ প্ৰতিহৰণাংক 2.42 এই উক্তিটোৰ অৰ্থ কি চোৱা ভালদৰে মনত কৰা প্ৰতিহৰণাংক যিকোনো এটা বস্তুৰ প্ৰতিহৰণাংক কি আছিল প্ৰতিহৰণাংক আমি ধৰা যিকোনো এটা মাধ্যম nm লৈছো সমান কি হয় c মানে শূন্যত পোহৰৰ গতিবেগ বাই মাধ্যমটোত পোহৰৰ গতিবেগ হয়নে নাই এটো আমাক দিয়া আছিল এটো আমি জানো এটো সূত্ৰ আমি পাইছো এতিয়া তোমাক দিয়া আছে হীৰাৰ প্ৰতিহৰণাংকক আমি কি লিখিম nd d for diamond হয় ডায়মন্ড কিমান দিয়া আছে আমাক 2.42 এতিয়া ইয়াৰ অৰ্থটো উলিয়াব দিছে আমি এটো জানো এইটো সূত্ৰত আমি বহুৱাই দিম জাস্ট এতেকে 2.42 সমান c মানে আমি শূন্যত পোহৰৰ c বাই vm লিখিলো বাৰু এবাৰ vm নহব ইয়াতে কি হ'ব ডায়মন্ড d হয় মানে হীৰাত পোহৰৰ বেগ ইয়াতে শূন্যত পোহৰৰ বেগ বাই হীৰাত পোহৰৰ বেগ ঠিক আছে 2.42 c মানে আমি জানো শূন্যত পোহৰৰ বেগ কিমান এটো দিয়াই থাকে আমি এটো জানোৱে 3 * 10 to the power 8 মিটাৰ পাৰ সেকেন্ড এতিয়া vd এতিয়া vd টো ইফালে লৈ আহিলো তাহিলে কি হ'ব 3 * 10 to the power 8 মিটাৰ পাৰ সেকেন্ড বাই 2.42 হয় 2.42 তো এইখিনি যদি আমি হৰণ কৰো ইয়াতে বা আমি হৰণ কৰিব দৰকাৰ নাই আমি কি লিখিব পাৰো ওপৰৰটো আমি একো কৰিব দৰকাৰ নাই আমি c to c হিচাপতে ৰাখিলো পুৰণ কি লিখিব পাৰো 1/2.42 এটোৱে নহয় জানো c মানে 3 * 10 to the power 8 ওপৰত আছে তলত ইমানেৰে পুৰণ হৈ আছে 2.42 মানে আমি কি লিখিব পাৰো এতিয়া ইয়াৰ অৰ্থটো কি এটো যে আমাক দিয়া আছে হীৰাৰ প্ৰতিহৰণাংক 2.42 তাৰ অৰ্থটো এইটোৱে যে হীৰাত পোহৰৰ গতিবেগ এটোৱে তো আমি পালো হীৰাত পোহৰৰ গতিবেগ আমি লিখিব পাৰো এতেকে হীৰাত পোহৰৰ দ্ৰুতি শূন্যত পোহৰৰ দ্ৰুতিৰ শূন্যত পোহৰৰ দ্ৰুতিৰ কিমান গুণ 1/2.42 গুণ এতিয়া ইয়াৰে মাজৰ পাৰ্টখিনি বাৰু এৰিলো লাষ্টৰ লাইনটো চোৱা 2 মিটাৰ ফোকাস দৈৰ্ঘ্যৰ অবতল লেন্স প্ৰশ্নটোৰ লাষ্টৰ লাইনটো চোৱা 2 মিটাৰ ফোকাস দৈৰ্ঘ্যৰ অবতল লেন্স এখনৰ ক্ষমতা নিৰ্ণয় কৰা এইটো আমি পোহৰৰ 8 নম্বৰ খণ্ডটিত এই অংকটো ডাইৰেক্ট কৰিছো গতিকে এইটো ডিসকাস কৰাৰ প্ৰয়োজন নাই এতিয়া আমি তাৰে ওপৰৰ মানে মাজৰ অংশখিনি আমি চাও উত্তল লেন্স এখনে কি কৰিছে বেজি এটাৰ হত আৰু উলটা প্ৰতিবিম্ব তাৰ পৰা 50 সেন্টিমিটাৰ দূৰত গঠন কৰে যদি প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ আকাৰৰ সমান হয় তেন্তে লক্ষ্যবস্তুটো উত্তৰ লেন্সৰ সন্মুখত কত ৰখা হৈছিল তদুপৰি লেন্সখনৰ ক্ষমতা নিৰ্ণয় কৰা ঠিক আছে কি দিয়া আছে উত্তৰ লেন্সৰ উত্তল লেন্স এখনে বেজি এটাৰ হত আৰু উলটা প্ৰতিবিম্ব তাৰ পৰা 50 সেন্টিমিটাৰ দূৰত্বত গঠন কৰে মানে প্ৰতিবিম্বৰ দূৰত্ব কিমান দিয়া আছে 50 সেন্টিমিটাৰ আমি ইয়াতে ধনাত্মক কিয় লিখিলো উত্তল লেন্সৰ প্ৰতিবিম্ব আমিতো উত্তল লেন্সৰ ক্ষেত্ৰত ৰশ্মি চিত্ৰ আগতে দেখিছো যে ইয়াৰ কেতিয়াবা আগৰ ফালেও গঠন হয় সোফালে কেতিয়াবা বাওফালেও গঠন হয় প্ৰতিবিম্ব গতিকে ইয়াতো ধনাত্মকও হ'ব পাৰে ঋণাত্মকও হ'ব পাৰে আমাকতো কোৱা নাই গতিকে কিন্তু আমি কিয় ধনাত্মক লিখিছো সোৱা বেজিটোৰ কি প্ৰতিবিম্ব গঠন হ'ব বুলি কৈছে হত প্ৰতিবিম্ব গঠন হ'ব বুলি কৈছে আৰু যদি তোমাৰ ভালদৰে মনত আছে ৰশ্মি চিত্ৰবোৰ তুমি চাবা যে উত্তল লেন্সৰ ৰশ্মি চিত্ৰবোৰত চাবা প্ৰতিবিম্ব আটাইবোৰ ক্ষেত্ৰতে হত প্ৰতিবিম্ব যেতিয়া গঠন হৈছে দাপোনৰ হেতু ফালে গঠন হৈছে
লেন্সখনৰ হেতু সাইডত গঠন হৈছে ক্লিয়াৰ মানে সোফালে গঠন হৈছে অহত প্ৰতিবিম্ব কেৱল এবাৰে গঠন হয় এটা ৰশ্মি চিত্ৰত আৰু হেতু কি হয় দাপুনৰ লেন্সখনৰ বাওফালে গঠন হয় ক্লিয়াৰ গতিকে এইটো ক্ষেত্ৰত কি হ'ব আমাৰ এইটো ধনাত্মক হ'ব যেহেতু হত প্ৰতিবিম্ব ই নিশ্চয় লেন্সখনৰ সোফালে আছে আৰু সোফালে দূৰত্ববোৰ কি হয় ধনাত্মক হয় ঠিক আছে আমি এইটো 50 এই কাৰণে পজিটিভ ধৰিছো এতিয়া চোৱা 50 সেন্টিমিটাৰ দূৰত্বত গঠন কৰে যদি প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ আকাৰৰ সমান হয় দিয়া আছে কি প্ৰতিবিম্বৰ আকাৰ সমান লক্ষ্যবস্তুৰ আকাৰ এটো আমাক দিয়া আছে মানে কি লিখিব পাৰো h d সমান h আমাক দিয়া আছে তাৰ পিছত কি দিছে তেন্তে লক্ষ্যবস্তুটো উত্তল লেন্সৰ সন্মুখত কত ৰখা হৈছিল আমাক কি উলিয়াব দিছে ইউ উলিয়াব দিছে তদুপৰি লেন্সখনৰ ক্ষমতা নিৰ্ণয় কৰা পি উলিয়াব দিছে আমাক হয় পি উলিয়াব লাগিলে আমি কি উলিয়াব লাগিব পিৰ ফৰ্মুলা কি আছিল p = 1/f মনত আছে যদি তোমালোকৰ গতিকে আমাক কি লাগিব f লাগিব আমি v এতিয়া f আনিব লাগিলে আমি কোনটো ফৰ্মুলা ব্যৱহাৰ কৰিম 1/v লেন্সৰ ক্ষেত্ৰত 1/v - 1/u = 1/f কিন্তু ইয়াতে আমাক v দিয়া আছে u দিয়া আছে নেকি নাই u টো প্ৰথম উলিয়াই ল'ব লাগিব গতিকে আমাৰ অংকটো এনেকে যায় প্ৰথম কি আছে p ৰ কাৰণে 1/f লাগে f লাগে f উলিয়াবলে আকৌ কি লাগে v আৰু u লাগে v দিয়া আছে u লাগে তাৰ মানে আমি ফাৰ্স্ট কি কৰিম u উলিয়াই লম তাৰ পিছত এটো f আহি যাব নিজে নিজে ঠিক আছে এতিয়া চোৱা মই এইটো কি কৰিলো h dash by এইটো h তলত লৈ আহিলো কিমান হ'ব 1 যেহেতু এই দুটা সমান হয় না নাই তো h dash by h = আমাৰ ইয়াতে কিমান থাকিব 1 আকৌ h dash by h মানে কি m হয়নে নহয় বিবৰ্ধন হয় তাৰ মানে বিবৰ্ধনৰ মান কিমান 1 হয়নে বিবৰ্ধনৰ মান 1 হ'ব লাগিব কাৰণ আমাৰ বিবৰ্ধনৰ মান কি আছিল h dash by h কিন্তু আমাক কি দিয়া আছিল বিবৰ্ধন আমাৰ প্ৰতিবিম্বটো কি দিয়া আছিল হত প্ৰতিবিম্বৰ কাৰণে বিবৰ্ধন কি হয় ঋণাত্মক হয় তাৰ মানে আমাৰ m ৰ মান কিমান হ'ব যদিও 1 আগৰ ফালে এটা কি থাকিব মাইনাস থাকিব ক্লিয়াৰ গতিকে বিবৰ্ধনৰ মান কিমান -1 হয় এইটো আমি পালো এতিয়া আমি লিখিম এতিয়া m সমান আমি জানো v/u লেন্সৰ ক্ষেত্ৰত পজিটিভ থাকে ইয়াতে m ৰ মানটো কিমান -1 হয় নে নাই m ৰ মান -1 ইয়াৰ পৰা পাইছো ঋণাত্মক নিগেটিভ কিয় দিছো কাৰণ কিহৰ কাৰণে দিছো আমি নিগেটিভ কাৰণ প্ৰতিবিম্বটো কি হত প্ৰতিবিম্ব আমাক লিয়া আছে হত প্ৰতিবিম্ব বুলি গতিকে v/u এতেকে v সমান -u হয় বা u সমান -v কথা একেটাই দি u সমান -v v ৰ মান কিমান 50 গতিকে u ৰ মান আমি কিমান পালো -50 সেন্টিমিটাৰ u ৰ পিছত আমি কি বিচাৰিব যাম f বিচাৰিব যাম আৰু হেতু কেনেকৈ উলিয়াও u দিয়া আছে v দিয়া আছে f উলিয়াব লাগিলে আমি কি কৰিম লেন্সৰ সূত্ৰ এতিয়া আমাৰ লেন্সৰ সূত্ৰ কি আছিল 1/v - 1/u = 1/f 1/v মানে 50 1/u মানে -50 হয় = 1/f এতিয়া আমাৰ ইয়াতে কি হ'ব 1/50 + 1/50 সমান 1/f গতিকে আমি ইয়াতে 50 যদি এলসিএম লও 2/50 = f তো f = আমি কিমান পাম 50/2 = 25 সেন্টিমিটাৰ তো f আমি কিমান ফোকাস দৈৰ্ঘ্য কিমান পালো 25 সেন্টিমিটাৰ আমাক কোৱেশ্চনটো সুধিছিলে কিমান তেন্তে লক্ষ্য বস্তুটো লেন্স উত্তল লেন্সৰ সন্মুখত কত ৰখা হৈছিল এটোটো পালোই আমি উত্তল লেন্সৰ সন্মুখত লক্ষ্য বস্তুৰ দূৰত্ব কিমান 50 সেন্টিমিটাৰ আঁতৰত ৰখা হৈছিল এটো হল এবাৰ ফোকাস দৈৰ্ঘ্য পালো তাৰ পিছত সুধিছিলে তদুপৰি লেন্সৰ কি উলিয়া ক্ষমতা উলিয়া তো আমি ক্ষমতা উলিয়াবলে এতিয়া ফৰ্মুলাটোত বহাই দিলে হল p = 1/f pf জানো আমি কিমান 25 তাৰ মানে আমি কিমান কম 25 সেন্টিমিটাৰ আচ্ছা ইয়াতে আৰু এটা আছে আমি এই সূত্ৰটো যেতিয়া ব্যৱহাৰ কৰো তোমালোকক খণ্ড 8ত আমি মই কৈছিলো এইটো যেতিয়া পঢ়াইছিলো যে এই ফৰ্মুলাটো যেতিয়াই ব্যৱহাৰ কৰিম তেতিয়া ফোকাস দৈৰ্ঘ্য আমি সদায় কিহত প্ৰকাশ কৰিম মিটাৰত লিখি মই লিখি দিছিলো তোমালোকক এইটো যে ফোকাস দৈৰ্ঘ্য সদায় কি হ'ব মিটাৰত প্ৰকাশ কৰিব লাগিব এটা 25 সেন্টিমিটাৰ মানে কিমান মিটাৰ
25 সেন্টিমিটার মানে কিমান মিটার 100 এদি হৰণ কৰা কিমান 0.25 মিটার আমি ইয়াতে কি লিখিম 0.25 মিটার সমান কিমান 4 ডায়োপ্টাৰ ক্ষমতা তোমাক উলিয়াব দিছিলে ক্ষমতাৰ একক কি ডায়োপ্টাৰ ক্লিয়াৰ এইটো আমাক উলিয়াব দিছিলে হল এতিয়া হা আমি নেক্সট প্ৰশ্নটি লৈকে যাওঁ এইটো আহিছিলে হাইস্কুল শিক্ষান্ত পৰীক্ষাত 2017 বৰ্ষত ইয়াত কি দিয়া আছে চোৱা তোমালোকে চিত্ৰটো দেখি আছা যদি মুখ্য অক্ষ o ডেছৰ ওপৰত a1 b1 a2 b2 লক্ষ্যবস্তু আৰু প্ৰতিবিম্বৰ স্থান মানে a1 b1 যেটো তোমালোকে বাওফালে দেখি আছা হেতু হৈছে লক্ষ্যবস্তু a2 b2 যেটো মুখ্য অক্ষৰ তলফালে ওলটাকৈ আছে হেতু হৈছে তোমালোকৰ প্ৰতিবিম্ব এই দুটা এনেকৈ গঠন হৈছে আমি দেখিলে গম পাও লক্ষ্যবস্তুটোৰ তুলনাত প্ৰতিবিম্বৰ উচ্চতাটো অলপ বেছি দিছে মানে ই প্ৰতিবিম্বটো ডাঙৰ হৈছে আৰু মুখ্য অক্ষত ফোকাস দুটাৰ অৱস্থান নিৰ্ণয় কৰা মানে ইয়াত তোমাক ফোকাস গিটা দি দিছে নেকি নাই দিয়া o আৰু o ডেছ দি দিছে এডাল মুখ্য অক্ষ বুলি ফোকাস ইয়াত কোট আছে নাই দিয়া তোমালোকক ফোকাস দুটা উলিয়াব দিছে কোট আছে আৰু লেন্সটোৰ প্ৰকাৰ কি মানে লেন্সখন উত্তল লেন্স নে অৱতল লেন্স তোমাক লিখিব দিছে ছবিটো চাই আমি গম পাও চোৱা এনেকুৱা দিয়া আছে o ডেছ এইখিনি তোমালোকক লক্ষ্যবস্তু দিয়া আছে a b প্ৰতিবিম্বটো এইখিনি দিয়া আছে b ডেছ সৰি ইয়াতে কি দিয়া আছিল নামটো b2 a2 ন b2 a2 a1 b1 এইটো হল লক্ষ্যবস্তু এইটো হৈছে প্ৰতিবিম্ব এতিয়া ইয়াৰ পৰা আমি ফোকাস ন কেনেকৈ উলিয়াম এতিয়া যদি তোমালোকৰ উত্তল লেন্সৰ ক্ষেত্ৰত বা অৱতল লেন্সৰ ক্ষেত্ৰত যিকেইটা ৰশ্মি চিত্ৰ আছিল সেইকেইটা যদি তুমি ভালদৰে মনত কৰা এক নম্বৰ কথাটো তুমি মনত কৰা অৱতল লেন্সৰ দুটাই ৰশ্মি চিত্ৰ আছিল সেই ৰশ্মি চিত্ৰ দুটাত কি হয় প্ৰতিবিম্বটো সংকুচিত হৈ যায় সৰু হৈ যায় ইয়াতটো প্ৰতিবিম্ব কি হৈছে তোমাৰ ডাঙৰ হৈছে তো দেখা দেখি এখন কি উত্তল লেন্স কাৰণ অৱতল লেন্সত সদায় প্ৰতিবিম্ব সৰু হৈ যায় ইয়াতে কি হৈছে ডাঙৰ হৈছে তো এখন উত্তল লেন্স এতিয়া তুমি ৰশ্মি চিত্ৰবোৰ যদি উত্তল লেন্সৰ সোৱা তেতিয়া তুমি দেখিবা যে যেতিয়া লক্ষ্যবস্তুটো তোমাৰ কি হয় ফোকাস আৰু 2f মানে ফোকাস দৈৰ্ঘ্যৰ দুগুণৰ মাজত যেতিয়া ৰাখো তেতিয়া প্ৰতিবিম্বটো কি হয় ইফালে লেন্সখন মাজত থাকে এইফালে 2 মানে ইফালৰ যেটো ফোকাস দৈৰ্ঘ্যৰ দুগুণ আছে তাৰ বাহিৰত তোমাৰ ডাঙৰকৈ গঠন হয় এনেকুৱা আছিল এটা প্ৰতিবিম্বৰ গঠন গতিকে আমি ফোকাস দুটা আমি দেখা দেখি ইয়াতে এনেকে লিখি দিব পাৰো যে ফোকাস দুটা প্ৰতিবিম্ব লক্ষ্যবস্তুৰ কি হ'ব এইফালে আছে প্ৰতিবিম্বৰ এইফালে আছে ছাত্ৰ ছাত্ৰীসকল এই ভিডিওটো ইমানতে সামৰিছো এইখিনিৰ ভিতৰতে এই ভিডিওটিত আমি 2015 বৰ্ষৰ পৰা 2020 বৰ্ষলৈকে যিখিনি প্ৰশ্ন পোহৰ অধ্যায়টিৰ পৰা তোমালোকৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত পূৰ্বৰ বছৰবোৰত আহিছিল সেইবোৰ প্ৰশ্ন আমি ইয়াতে এটা কৈ ডিসকাস কৰিছো আৰু আমি দেখিব পাৰিছো তোমালোকে নিশ্চয় দেখিছা যে আমি 8টা খণ্ডত যিখিনি বস্তু কভাৰ কৰিছো যিখিনি টপিক যিখিনি বিষয় আমি কভাৰ কৰিছো সেইখিনি যদি তোমালোকে ভালদৰে ফলো কৰা আৰু যদি প্ৰতিটো বস্তু বুজি উঠা তেতিয়া হলে ইয়াতে নোৱাৰা এটা প্ৰশ্নও নাই আৰু সেই যিখিনি পঢ়াইছো তাৰ ভিতৰতে গুটেকিটা প্ৰশ্ন আহিছে এইটো কওঁ যে দুটা প্ৰশ্ন এনেকুৱা আছিল দুটা অংক দুইটা একে প্ৰকাৰৰে আছিল যে প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ আকাৰ তেনেকুৱা অলপ বেলেগ ধৰণৰ আছিল হেতু মই ইয়াতে সলভ কৰিয়ে দিছো আৰু যিবোৰ প্ৰশ্ন আমি কৰা নাছিল সেইকেইটাও ইয়াতে মই সলভ কৰি দিছো লগতে তোমালোকৰ যিখিনি থিওৰি মানে থিওৰি ৰিলেটেড প্ৰশ্ন আহিছিল সেইবোৰো মই ইয়াতে কৈ দিছো আৰু দেখিছো যে আমাৰ আটাইবোৰ বস্তু কভাৰ হৈ গৈছে গতিকে মই ভাবো এই ভিডিওটো তোমালোকৰ বাবে খুব প্ৰয়োজনীয় আছিল আৰু সেইভাবে মই বনালো আশা কৰো তোমালোকে উপকৃত হবা ইয়াৰ পিছত আমি নেক্সট অধ্যায় মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন আৰম্ভ কৰিম তোমালোকে eSrenikotha চেনেলটো চাই থাকিবা তাত তোমালোকে ভিডিওবোৰ পাই যাবা লগতে পোহৰ অধ্যায়ৰ আগতেও কৈছো মই যদি পোহৰ অধ্যায়ৰ আগৰ খণ্ডবোৰ তোমালোকে চোৱা নাই তেতিয়া হলে এই ভিডিওটিৰ ডেসক্ৰিপচনত যাবা তাত তোমালোকে আটাইবোৰ ভিডিওৰ লিংক পাই যাবা সেইসমূহত গৈ পেলাই তুমি ভিডিওটো চাই ল'ব পাৰা অথবা eSrenikotha চেনেলটো ইউটিউবত সাৰ্চ কৰিবা তাত গলে তুমি আটাইবোৰ ভিডিও পাই যাবা তাত চাব পাৰিবা ধন্যবাদ